নমস্কাৰ বন্ধুসকল, এয়া মোৰ প্ৰথম ব্লগ SK ব্লগ এণ্টাৰটেইনমেণ্ট। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব কালচাৰেল জগতৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ, মই যিবোৰ অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। আৰু আজি আমি এক বিশেষ অনুষ্ঠানত গৈ আছোঁ, আৰু ক'ত গৈ আছোঁ, কি গৈ আছোঁ সেয়া জানিবলৈ আপোনালোকে ব্লগটো চাব লাগিব সম্পূৰ্ণলৈ। গতিকে চাই থাকক আমাৰ আজি ব্লগটো। এতিয়া আমি আহি এতিয়া কৃষ্ণাই বজাৰ পালোঁ। এতিয়া আমি কৃষ্ণাই বজাৰ এৰিলোঁ। এতিয়া আমি গৈ আছোঁ দুধনৈ অভিমুখে। আৰু আজি আমি য'ত গৈ আছোঁ, মানে মোৰ লগত মোৰ বন্ধু আৰু অসমৰ এজন ভাল কোৰিঅ'গ্ৰাফাৰ, তেওঁ মোৰ লগত গৈ আছে। তেওঁৰ লগত চিনাকি কৰোঁ আৰু লগতে তেওঁ আচলতে আমি যোনখন গাড়ী গৈ আছোঁ তেওঁ চলাই আছে দেই। তো তেওঁৰ ফালে কেমেৰাটো ঘূৰাই দি আছোঁ। তেওঁ নিজৰ ইণ্ট্ৰডাকশ্যন লগতে আমাৰ আজি পেজটোৰ বিষয়ে অকণমান দুই এষাৰ বক্তব্য দাঙি ধৰিব। এয়া হ'ল অৰূপ নাথ। হেল্ল' নমস্কাৰ, মোৰ নাম অৰূপ কুমাৰ নাথ, সকলোৱে চিনি নাপাব পাৰে। আজি আমি এটা বিশেষ অনুষ্ঠানলৈকে ওলাইছোঁ। ৰাতি প্ৰায় 8টাই বাজিব। আৰু লগতে মই কওঁ যে এটা নতুনকৈ চেনেল খোলা হৈছে ইয়াতে, পেজ এটা। তো SK এণ্টাৰটেইনমেণ্ট বুলি পেজ এটা আছে। ফেচবুকত গৈ সকলোৱে পেজটো লাইক কৰিব আৰু ভিডিঅ'বোৰ চাব আৰু এতিয়া আমি আহি দুধনৈ পালোঁ। এয়া দুধনৈ ৰাস চলি আছে, আপোনালোকে দেখিছে দূৰৰ পৰা গেটখন খুব সুন্দৰকৈ সজাইছে। এতিয়া মানুহৰ ভিৰ, পুলিচ, লগতে গাড়ীৰ ভিৰ, আমিও গৈ আছোঁ লগতে। একদম ধুনীয়া লাইটেৰে দুধনৈ ৰাসৰ মুখ্য বিভাগ। এয়া আহি আমি পালোঁ নগৰবেৰা ৰাস মহোৎসৱ। আৰু আজি নৃত্য প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড, আৰু চূড়ান্ত ৰাউণ্ডত মই বিচাৰক হিচাপে বহিম, মানে থাকিম। মোক আমন্ত্ৰণ কৰিছে আৰু মোৰ লগত থাকিব অৰূপ নাথ। গতিকে আজিৰ ব্লগৰ বিশেষ আমাৰ এয়াই আছিলে যে বিচাৰক হিচাপে আমি এখন মঞ্চত আহি আছিলোঁ। এই মঞ্চখন নগৰবেৰা ৰাস মহোৎসৱৰ মঞ্চ। গতিকে চাওক মানুহ কিমান হৈছে, আৰু আমি এইখন মঞ্চতে আচলতে আজি আমি বিচাৰক হিচাপে থাকিম। তো গতিকে চাওক। আমি প্ৰথমতে আদৰণি জনাম মাননীয় শ্ৰীযুত শংকৰ কলিতা দেৱক। তেওঁক আদৰণি জনাব 90 সংখ্যক নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধন্যবাদ জনাইছোঁ। আমি বিচাৰক মাননীয় শ্ৰীযুত। মানুহ চাওক, মানুহ কিমান মানুহ, হাজাৰ হাজাৰ মানুহ তাৰমানে ইয়াত। এই পবিত্ৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ কমিটিৰ সমূহ সদস্যবৃন্দ তথা কৰ্মবৃন্দ। আচলতে প্ৰতিভা থাকিলেই নহ'ব, প্ৰতিভা বিকাশ কৰাৰ কাৰণে এখন অনুষ্ঠান লাগিব, এখন সুন্দৰ মঞ্চ লাগিব, যিখন মঞ্চই এই কমিটিয়ে দিছে। গতিকে আমি সকলোৰে ফালৰ পৰা কমিটিৰ কাৰণে এটা জোৰে হাত চাপৰি হ'ব লাগিব, নহয় জানো? আমাৰ এনেকুৱা আৰু এনেকেই কিবা কিবি মন্তব্য দাঙি ধৰিলোঁ ৰাইজৰ মাজত। তাৰপিছত অকণমান কিবা কিবি কৈ আমি বহিবলৈ যাম, মানে বহিবলৈ লৈ গৈ আছে আমাৰ বিচাৰকৰ যি আসন আছিলে। তো আপোনালোকে উপভোগ কৰক আজিৰ বিচাৰকৰ লগতে নৃত্যৰ প্ৰদৰ্শন, নৃত্য অনুষ্ঠান। চাওক, এয়া এটি সুন্দৰ নৃত্য, খুব সুন্দৰকৈ নাচিছে লয়লাস, লগতে খুব ধুনীয়া এক্সপ্ৰেশ্যন, ছোৱালীজনীয়ে খুব ধুনীয়া। গতিকে অকণমান উপভোগ কৰক। একদম বঢ়িয়া, আগতে পাইছিলোঁ আমি ইয়াতে। ইয়াৰ আগতেও ছেমি ক্লাছিকেলে কৰিছিলে,
এইবাৰো চেমি ক্লাছ অ'কে কোৰিঅ'গ্ৰাফি কেনে কৰা বুলি ক'লা অ'কে আৰু বাকী তুমি পাৰফৰ্ম কৰিছা ভাগৰ লাগিছে অলপ ভয়ো লাগিছে নহয় জানো তাকে তাতে ইমান দূৰৰ পৰা আহিছা এতিয়া ভাল কথা ক'লেতো মানুহৰ ভালেই লাগে বেয়া কথা ক'লে অকণমান বেয়া লাগে যাৰজনে অকণমান ইটো ক'লে বাট উপায় নাই আমি ক'ব লাগিবই সেইটো কাৰণে আমাক মাতি আচলতে প্ৰথম কথা তোমাৰ ষ্টাইলটো খুবেই ধুনীয়া ভেৰি বিউটিফুল তুমিও খুব বহুত ধুনীয়া একদম এক্ট্ৰেছ লুক নাচিব লাগিব আজি একচুৱেলি আছাম গট টেলেণ্টেড ছাৰে বিচাৰক আছিলে মই বঙাইগাঁৱত তুমি গৈছিলোঁ অডিশ্যন দিব আপোনাক দেখা পাই মানে মোৰ দিক 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 এনেকুৱা হৈ আছে কাৰণ ইমান মই টিভিত দেখোঁ আপোনাক ইমান এটা ডাঙৰ বিচাৰক আপুনি গতিকে মোৰ দ্বাৰা মোৰ এতিয়া অকাৰণে নাহিছে মই আপোনাৰ আগত ডান্স কৰিম কি কওঁ আৰু তুমি ইমানখিনি কথা কৈ মোক বন্ধ কৰি দিলা নাই আপুনি ক'লে আৰু মোৰ এতিয়াও হৈ আছে আপুনি অনুভৱ কৰা নাছিলে মই মানে পুৰা আছোঁ থেংক ইউ ছ' মাছ ইমানখিনি কোৱাৰ কাৰণে আজি সুবিধা পাইছোঁ একচুৱেলি বাট বহুত মানুহ আৰু ক'বলৈ মোক টাইম দিয়া নাই আচলতে দুটামান কথা আৰু এনেকৈয়ে আমাৰ যি বিচাৰকৰ দায়িত্ব আছিলে সেয়া আমি পালন কৰি আমি এতিয়া অকণমান মেলা চাম আৰু আমাৰ লগতে আপোনালোকক অকণমান দেখুৱাম নগৰবেৰা ৰাস মহোৎসৱৰ কিছু সুন্দৰ সুন্দৰ দৃশ্য চাওক দেখিলে চক খাই যাওঁ খুব ভাল লাগিলে ইয়াতে আহি আপোনালোকে চাওক একবাৰ ইমান মানুহ তাৰমানে আৰু এনেকৈয়ে আজি আমাৰ বিচাৰকৰ যি দায়িত্ব আছিলে তাক পালন কৰি আমি ঘৰলৈ উভতি আহিছোঁ এয়া ৰাস্তাৰ সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে নিয়ৰৰ মাজে মাজে আমি আহি আছোঁ এয়া মোৰ প্ৰথম ব্লগ আপোনালোকে গম পাইছে SK ব্লগ এণ্টাৰটেইনমেণ্ট পেজটো গতিকে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব ধন্যবাদ